নমস্কাৰ গাইজ, মই ব্যস্ত আপোনালোকৰ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে। তো গাইজ আজি আমি যোনটো ভিডিঅ' কৰিম সেই ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব। ভিডিঅ'টো আজি আপোনালোকে জিঅ'ৰ লগত ৰিলেটেড নহয়। আগতে আপোনালোকে কৈছে জিঅ'ৰ লগত ৰিলেটেড নহয়। তো আপোনালোকে চাই থাকিব আমি কেনেকুৱা ভিডিঅ' বনাওঁ। তো আমি পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। তো গাইজ আজি ভিডিঅ'টোৰ কাৰণে আমাৰ হাতত আছে এইটো ভিনেগাৰ বটল, নতুন কিনি আনিছোঁ এইটো। তো প্লাষ্টিকটো আমি য'তে ত'তে নেপেলাওঁ। আমি হেৰিটোৰ ধ্যান ৰাখিম যে পৰিৱেশৰ যাতে কোনো হেৰি নহয়। পিছত আমি উঠাই লৈ যাম, একেলগে থৈছোঁ ইয়াতে। এইটো হ'ল আমাৰ ভিনেগাৰ, যোনটো আমি হেৰি খোৱাত ব্যৱহাৰ কৰোঁ, খোৱা ভিনেগাৰটো হয়। এইটোত আমি এক্সপেৰিমেণ্টত আজি কি হ'ব আপোনালোকে চাব। তাৰ লগত আছে আমাৰ এইটো চাওক, আছে আমাৰ খোৱা চৌদা। এইটো চাওক চৌদা, আপোনালোকে চবে গম পায় এইটো চৌদাটো, খোৱা চৌদাটো। তো এইটো আৰু আমি ভিনেগাৰটো আজি মিক্স কৰিম। তো আপোনালোকে জানে চাগে, বেলেগত ক'ৰবাত দেখিছেও চাগে। এইটো মিক্স কৰিলে ৰিয়েকশ্যনটো বৰ খাতাৰনাক হয়। তো আমি মিক্স কৰিম। তো মিক্স কৰাৰ কাৰণে আমি প্ৰথমে এনেকুৱা এখন কাগজ লৈছোঁ, নিউজ পেপাৰ হয়। নিউজ পেপাৰত আমি কি কৰিছোঁ, প্ৰথমে অকণমান ভিনেগাৰ নহয় চৰি, চৌদা ইয়াত দি লৈছোঁ কম পৰিমাণে। ঠিক আছে গাইজ, দিকে এইখিনি ভালকে ইয়াতে দিকে আমি এইটো ৰোল কৰি দিম। তো এই গাইজ আমাৰ প্ৰথম বস্তুটো হৈ গ'ল। ৰোল কৰাৰ পিছত আমি কি কৰিম চাওক। আমাৰ হাতত আছে এনেকুৱা বটল, খালী প্লাষ্টিকৰ বটল য'তে ত'তে পৰি থাকে। আমি ৰাস্তা ঘাটৰ পৰা তুলি আনিছোঁ খালী প্লাষ্টিকৰ বটল য'তে ত'তে পৰি থাকে। তো আমি কি কৰিম, ফাৰ্ষ্টতে পানী আছিলে পেলাই দিছোঁ। ইয়াতে বটলটোত আমি কি কৰিম, ভিনেগাৰ মিক্স কৰিম। আমি ভিনেগাৰ ইয়াতে দিম। এইটো চাওক গাইজ, নতুনে হয়, এতিয়ালৈকে চিল খোলাই নাই। এইটো আপোনালোকৰ আগতে খুলিলোঁ, ঠিক আছে। এইটো গাইজ নতুন হয়, গোন্ধটো বৰ ডেঞ্জাৰাছ হয় গাইজ এইটোৰ, ঠিক আছে। তাৰপিছত ইয়াত দি দিলোঁ, ইয়াত দি দিম ধুনীয়াকৈ। এইখিনি চাগে চাফিচিয়েণ্ট হ'ব। তো এইটো আমি ছাইডত থৈ দিছোঁ। তাৰপিছত আপোনালোকে চাব, এতিয়া মেইন কামালটো চাব দেই গাইজ। এইটো অকণমান ছাইডত থৈ দিছোঁ। এইখিনিৰ পৰা আপোনালোকে ওচৰত আহক। এইখিনি মেইন কামালটো চাব গাইজ। গাইজ বৰ্তমানলৈ একো হোৱা নাই, কিন্তু বটলটো খুলি গৈছে অলপ। আপোনালোকে অলপ ওচৰত আহক, তলৰ ফালে চাওক এবাৰ, যেন এইবিলাক ওপৰৰ ফালে আহি গৈছে। হেৰি মানে তলৰ যোনবিলাক আমাৰ চৌদা আছিলে, চৌদাখিনি চাওক কেনেকৈ ওপৰৰ ফালে আহি আছে। মোৰ ধৰিব মন যোৱা নাই, কাৰণ ব্লাষ্ট হোৱাৰ চান্স আছে এইটো। আপোনালোকে বটলটো পুৰা ফুলি গৈছে, এইটো নাজানো মই কি হয়, আগতো মই কেতিয়া এনেকুৱা এক্সপেৰিমেণ্ট কৰা নাই। বটলটো গোটেই ফুলি গৈছে গাইজ, ভালকৈ চাওক আপোনালোকে। অকণমান জুম কৰি দিবা, অকণমান চাই ল'ব কেনেকুৱা হৈছে। বটলটো গাইজ পুৰা ফুলি গৈছে। গাইজ এবাৰ ৰিক্স লৈ পেলাই আকৌ এবাৰ লৰাই দিব খুজিছোঁ মই। তো গাইজ একোতো নহ'লে, এইটো বটলটো পুৰা টান হৈ গৈছে গাইজ, চাওক পুৰা টান হৈ গৈছে। নাজানো হঠাৎ যদি ফাটিও যায় মই গম নাপাওঁ গাইজ।
হাতত একো চেফটি নোহোৱালৈকে লৈছোঁ। আপোনালোকে কিন্তু ট্ৰাই নকৰিব গাইজ কেতিয়াও। এইটো বটলটো পূৰা টান হৈ গৈছে। মই এবাৰ খুলি দিব চেষ্টা কৰিছোঁ এইটো। গাইজ প্ৰথমটোতো ইমান ভালকৈ কাম নকৰিলে, হাততে ফুটিলে। এতিয়াও মোৰ হাতখন বিষাই আছে। তো আকৌ এবাৰ লৈছোঁ আমি। এইবাৰ কি কৰিছোঁ আমি, তেনেকৈ হেৰি চুঙা আকৃতি লোৱা নাই, এবাৰ হেৰি আকৃতিত লৈছোঁ। তাৰ ভিতৰত সোমাই লৈছোঁ যাতে এটা জেগাত ষ্ট'ৰ হৈ থাকে। তো আমি আকৌ কি কৰিম, আকৌ আমি ভিনেগাৰটো লৈ লওঁ। ঠিক আছে, ভিনেগাৰটো লৈ এতিয়া এবাৰ ৰিয়েকশ্যন চাম। আৰু এইবাৰ অকণমান আমি চ'ডাটো বেছিকৈ লৈছোঁ। ভিনেগাৰ চ'ডাটো এইবাৰ আমি অকণমান বেছিকৈ লৈছোঁ, আপুনি চাই লওক এইখিনি। তো এইবাৰ দিকে মই পলাম গাইজ। ঠিক আছে, এবাৰ হাতত যাতে নুফুটে মোৰ। এই গাইজ এইটো বেলেগ কিবাই হ'ল। কি হ'ল গাইজ, যোৱা নাই নেকি? নাযাব? যোৱাৰ আগতে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিহে যাব। বাই বাই, জয় অসম।